নমস্কাৰ বন্ধুসকল, আজি মই আপোনাক এখন ব্ৰইলাৰ ফাৰ্ম দেখুৱাম। এইখন চাওকচোন, আমাৰ এই সম্পৰ্কীয় দাদা এজনে এই ফাৰ্মখন দিছে। যদিও এতিয়া ফাৰ্মখনত ব্ৰইলাৰ নাই, মই আপোনালোকক দেখুৱাইছো। এইবোৰ কাষত অলপ খেতিও কৰিছে। এয়া আমি ভিতৰ ভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ব্ৰইলাৰক আধাৰ দিয়া পদাৰ্থবোৰ। এয়া এতিয়া হাঁহে আধাৰ খাই আছে, যিহেতু ব্ৰইলাৰ অনা নাই। এয়া ফাৰ্মটো বহুত ডাঙৰকৈ সাজিছে আৰু ইয়াৰ পৰা ভালেখিনি উপাৰ্জন হয়।